নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া আমি আহিছোঁ বৌ আৰু মই বজাৰ কৰিবলৈ আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে চাগে বিহু ভালে ভালে গ'ল। মই বাৰু এয়া বিহুৰ দুদিনৰ আগৰ আমি বৌ আৰু মই বজাৰ কৰিবলৈ গৈছিলোঁ। অলপকৈ ভিডিঅ' কৰি থওঁ বুলি থ'লোঁ, এইফালে বৰষুণে পালে আমাক চাওকচোন। চ' সেই তেনেকৈ আৰু বজাৰ অলপ কৰিলোঁ আৰু কি কৰিলোঁ, বিহুৰ দিনাখন কি কৰিলোঁ সকলোখিনি আপোনালোকে চাব। একেবাৰে একেলগে লগ কৰি দিছোঁ। বিহুৰ এদিন দুদিনৰ পিছতহে বাৰু আপোনালোকে ভিডিঅ'টো পাব দেই। এয়া বৈ কাপোৰ চাইছে, সেইকাৰণে ইয়াতে সোমালোঁ। বৰষুণো দিছে, কাপোৰ চোৱাও হওক বুলি কোৱা নিচিনা হ'ল আৰু বৰষুণ এৰাৰ পিছত বজাৰ চজাৰ কৰি আকৌ গ'লোঁ মাছৰ বজাৰলৈ, মাছ অলপ লৈ আহোঁগৈ বুলি। চ' এয়া মাছ চাছ লৈ একেবাৰে ঘৰ পালোঁহি আমি। এইবোৰ বজাৰ চাওকচোন, ইয়াত আছে বহুতখিনি বাৰু। 2 মোনা বজাৰ কৰি দাঙিব নোৱাৰা হৈ আহিলোঁ। পিছে তাৰপিছত আমি বেটেৰী ৰিক্সা টমটম এখন লৈ ঘৰলৈ আহিলোঁ, বৌ আৰু মই। তাৰপিছত এতিয়া বৌয়ে লাগি গৈছে ভাত তাত বনাবলৈ আৰু কাম চাম কৰিবলৈ, আৰু ময়ো এইবোৰ যোগাৰ কৰি দিছোঁ আৰু। চ' তেনেকৈ আৰম্ভ হৈছে আৰু দিনটো। ইফালে আকৌ পিঠা বনাম, এতিয়া পিঠা বনাওঁ। মই বনাই থকাৰ মাজতে গুণুহঁত মানে গৈছে, আৰু গুণু গৈছে বনাবলৈ, বাইক গৈছে বনাবলৈ। সিহঁতকো এনেই বনাবলৈ দিলোঁ আৰু বেছিকৈ বনাবলৈ নাই দিয়া, যিহেতু নষ্ট হয় নহয় জানো। সেইকাৰণে অলপ চলপকৈ দিলোঁ আৰু বনাবলৈ 2-3টাকৈ। সেয়াই এতিয়া বোলো লাহে লাহে তেনেকৈ শিকিব লাগিব আৰু সেয়াই আৰু এতিয়া চাওকচোন বাৰু সিহঁতি বনাইছে। সেয়া আমাৰ পিঠা বনাই আছে। পিঠা বনোৱা মানুহ আমি ভাড়ালৈ আনিছোঁ। আপোনালোকক লাগিলে জনাব, হয়নে? তই বনাই দিবি কেনে নাই? হে নাই, এতিয়াহে দিছোঁ। এইটো ভাল হ'ব। ভাল হ'ব, ঘূৰাই দে আকৌ। বনা, পুৰিলে গম পাবি আকৌ। এইটোও বনালে, এইটোও বনালে। এতিয়া এইটো কেনেকৈ বনাম বোলে। তুমি উল্টাই দিয়া, মই বাকী চব কৰি দিম। ঠিক আছে। হ'ব আৰু নালাগে বনাবলৈ দেই, এনেই নষ্ট হৈছে এইকেইটা। ইয়াত থৈ দিয়া আকৌ। হোৱা নাই, থ'বলৈ হোৱা নাই। এই 3টা বনালে সৰুজনীয়ে, এই 3টা বনালে আমাৰ ডাঙৰজনী। এইকেইটা এইটো 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 হা আপুনি কোনকেইটা বনাইছিলে? তাকে এই 2টা আছিলে নেকি? লম্বা লম্বা কেইটা, এইকেইটা এতিয়া থৈ দিয়া। এইটো সেইটো আৰু এটা জানো, আৰু এটা গ'ল নেকি তাত? গ'ল চাগে। 2টা বনাইছিলোঁ। এইটোৱে আছিলে নেকি? চিলিম আছিলে, চিলিম ইমান ডাঙৰ হোৱা নাই। এইটো জানো কোনোবা এটা আছে আৰু। এই পিটিকনিহে আছিলে। নাই নাই। নহয়, নিদিবি তই। হ'ব, নষ্ট নকৰিবি আৰু। তোমাৰ এইটো চোলাটো কোনে দিছিলে? খুৰীয়ে? কেলে দিছেনো? বিহু আজি তোমাৰ বাৰ্থডে কাৰণে দিছে? বাৰ্থডে কাৰণে নহয়, বিহুৰ কাৰণে দিছে। কৈ দিয়া আজি বিহু যে, সেইকাৰণে দিছা, এনেকৈ কোৱা। ইফালে আমাৰ বাইদেউ হা থৈ দিয়া আকৌ এইখিনিত দিয়া। বহি লোৱা, আঁঠু কাঢ়ি সেৱা কৰা। গুদু কৰাগে যোৱা। দি দিয়া এতিয়া।
হ'ব নেলাগে দিবলৈ মোক ৰবা মৰা নাই এতিয়ালৈকে ঐ চা দীঘল দিছে সেইটোৱে ঐ সি সেনেকে নামঘৰটো সেনেকেই যায় দিয়ক আৰু শান্তিত থাকিব মোক দে আগতে অহা বাকে আৰু সৰহকৈ দিবলৈ আশীৰ্বাদ তাৰ পইচাটো পেলাই থ'লেহি সেইটো লোৱা এইটো তোমাৰ ভাগৱতী বছৰত যাতে দৰকাৰ ঐ এইটো আৰু টিভি কমকৈ চাবি পঢ়া শুনা বন্ধ কৰি দিব অকণ লৰাই দে অকণ লৰাই দে পকাখন লাহেকৈ লৰাই দে এনেকৈ ওচৰত চপাই দে মোৰ ফালে চপাই দে এনেকৈ চপাই দে ঠেলি দে ঐ এইটো কি কৰি আছে লৰা দিব তেনেকৈ কৰিবি দেই সেইটো সেইদিনা নামঘৰত শিকিলে মানুহটো এই পাণখন কাটি দি থাকা টিকাটো বেছি ওলাই আৰু এইফালে আহিছে ছোৱালী এতিয়া দেউতাকক সেৱা কৰিবলৈ বিহু বুলি কৰা সেয়া সেৱা কৰা আকৌ উইটো আহি গ'ল মোক দিয়া মোক দিয়া সেয়া এটা দি দিয়া দি দিয়া আৰু এনেকৈ আমি বিহুৰ দিনটো পাৰ কৰিলোঁ আৰু এইবাৰ দেউতাকে বিহু বুলি কোনো ধৰণৰ নতুন কাপোৰ লোৱা নাই আৰু মোকো কৈছে আনিব নালাগে বুলি মাহ হালধিৰে গা ধোৱা নাই কোনো ধৰণৰ একো নিয়ম পালন কৰা নাই কাৰণ জুবিন দা নাই মনত দুখ বহুত দুখ আৰু আমি পালন কৰিবই লাগিব যিহেতুকে সেইকাৰণে আমিও নিয়মখিনি তেনেকৈ পালন কৰিলোঁ আৰু মই পিছে গিফ্ট আনি থৈছোঁ তেওঁ নল'লে কাৰণে মই নাই দিয়া পিছত পিন্ধিব বাৰু চ' তেনেকৈ আছিল আজিৰ এই ভিডিঅ'টো আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'লৈ